Hey guys, এটা নতুন ব্লগলৈ সকলোকে স্বাগতম আৰু আজি লৈ আহিছো এটা নতুন ব্লগ আৰু ব্লগটো খুব স্পেশাল হ'ব যেহেতু আমি এটা নতুন মেম্বাৰ আনিবলৈ গৈ আছো ঘৰলৈ মানে কুকুৰ বুলি নাভাবিব দেই কুকুৰৰ পোৱালি বুলি নাভাবিব দিস টাইম আৰু এইবাৰ বেলেগ কি জানেনে আমি গৈ আছো আমাৰ মেডামৰ কাৰণে স্কুটি ল'বৰ কাৰণে 8 জনী কম আমি তাইৰ কাৰণে স্কুটি ল'ব গৈ আছো যেহেতু তাই মানে অফিচত এইটো পিক এণ্ড ড্ৰপ দিয়ে কিন্তু তাই দেৰি হৈ গ'লে কেতিয়াবা দিগদাৰ হৈ যায় আৰু সেইটো কাৰণে she decided to take a scooty. Yes. So are you excited? Yes, 100%. Aru, the best part is that my nijor poisa dikini. I'm so happy, and this is by the grace of my parents. My God, Aru birat bhal lagise je eta pra amak jijuk dorkar nei. Ami dujone furi bola pare pari. Dipangor kobai lage agote tak mane ki bola hati kori diba lage aru aha jao etia ami pattai nido etia ami ekdom nije khuri furim ar bindas khuri furim. Yes, তাই বহুত এক্সাইটেড তো আমি এতিয়া ওলাইছো দীপাংকৰ ফালে গৈছিলে এতিয়া আহি আছে আমি ওলালো ৰেডি হৈ গলো দুজনী এজ ইউজুৱেল একে কাপোৰ মানে yes twinning is something that we love the most coincidentally মিলি যায় নে তই মোলা মিলাইছিলি নহয় তই মোৰ লগত মিলাইছ মিলি গ'ল আৰু এনি হাউ বাট আমি এতিয়া যাবলৈ ওলাইছো তাত গৈ পেলাই কি স্কুটি হয় কোনখন ল'ব কি কালাৰ ল'ব তই কি ৰেডত ল'বি নেকি দেখি গভৰ্ণমেণ্টে দিয়া নেকি মোক বহুতে সাজেষ্ট কৰিছে যিকোনো কালাৰৰ স্কুটি ল'বি বাট ৰেড নল'বি নহ'লে ভাবিব হিমন্ত মামাই দিছে বুলি চ' আম গোনা গো ফৰ ব্লেক আই গেছ আই ডোন্ট নো because black is my favorite color আছে চাই লিব পাৰিবা ধুনীয়াকৈ সো আটাৰ পিছত তাই বোলে আমাক ট্ৰিট দিব মানে আমি ধুনীয়াকৈ লাঞ্চ চাঞ্চ কৰি আহিম গতিকে আজি চাহ খোৱা ৰসগোল্লা সিংৰা চাহ তই বান্ধে দীপাংকৰ চাই নথকিবি সেইদিনা আগৰ ব্লগটোত খোৱা মেলি কৈ পেলাই বিৰিয়ানী খুৱাই পেলাই লৈ আহিছে 6 মাইলত বিৰিয়ানীটো এফৰ্ড কৰিব পাৰিছে মই স্কুটিত কিমান গাল পইচা যাব তাৰ পিছত আই কেন অনলি এফৰ্ড চাহ সিংৰা আৰু সৰি আৰু বেছি চাহ কাপ এই মিছা কথা কৈছে ব্লগটোৰ আগত তাই খোৱা মেলি কৈছিলে দেই ধুনীয়াকৈ তই কৈছিলে যি মই অন কেমেৰা সঁচা কথা কৈছো কেমেৰা ইজ ৰিয়েলি ইম্পৰ্টেণ্ট মিছা কথা কিয় কৈছা তাই কৈছিলে তহঁতৰ যি খাব মন যায় চব মই ক'লো মই নেযাওঁ মই থালি লৈ পেলাই তলত ৰখি থাকিম তাই নাযায় বোলে মেকআপ তাই দেখিছে আৰু লুক এট মাই ফেস এণ্ড লুক তই কৈ দিছ নিজে so what like she is so excited তাই ভনিয়েকে স্কুটি ল'ব আজি আৰু চাহ সেইটো বুলি এক্সাইটেড বাট মই এইটো বুলি she needs diet বাট মই এইটো বুলিও এক্সাইটেড যে আমি আজি খাবলৈ পাম বহুত দিনৰ মূৰত ওলাই গৈছোঁ বিকজ তাইও আজি বহুত দিনৰ মূৰত অফ আছে আমি যাওঁ বাট আমি দুটা যাওঁ কেতিয়াবা ব্লগ কৰাও নহয় কৰিবলৈ ইমান মনো নাযায় আৰু তাই নাথাকে মানে ঘৰত অফ নাথাকে চ' আজি তাই অফ তাই ভাবিলে যে স্কুটি ল'ম আমি কৈ আছোঁ আৰু দিনটো আজি বহুত ফান হ'ব আমাৰ লগত থাকিব আৰু গোটেই ব্লগটো চাই থাকিব আৰু যিসকল আমাৰ এই চেনেলটোত নতুন প্লিজ ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে ভিডিঅ'টো চাই কিন্তু ছাবস্ক্ৰাইব নকৰে মই গম পাইছোঁ গতিকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাব ফাইনেলি পালোহি আৰু তাৰ স্কুটি চাই আছে এখন আছে প্লেজাৰ প্লাছ আৰু ডেষ্টিনি আছে মাইষ্ট্ৰ আছে গোটেইকেইখন চাই লওক আমি এ বি চিত আছোঁ এ বি চি হিৰ'ৰ শ্ব'ৰুমত আছোঁ গতিকে তাই ফাৰ্ষ্টতে টেষ্ট ড্ৰাইভ এটা দি আহিব তাৰপিছত চলাই আছা তো তাই এতিয়া টেষ্ট ড্ৰাইভটো ল'বলৈ যায় তাই টেষ্ট ড্ৰাইভটো লৈ আহক বাদ বাকী ইয়াতে দামটো সুধিলোঁ দামটো কম কৈছে নোকোৱা নহয় ইয়াত অলপ দামটো আছে আৰু বেলেগ মডেল আছে নেকি চাবলৈ কৈছোঁ তেওঁলোকক এতিয়া যোনটো মডেল নতুন এখন স্কুটি এখন আহিছে মই আপোনালোকক এইখন ইয়াৰ ফ্ৰণ্টৰ যোনটো এই পাৰ্টটো এইটো কমপ্লিট ষ্টিলৰ কিন্তু এইবিলাক চব ফাইবাৰ অকল এটা পাৰ্টে ষ্টিলৰ দি থৈছে ইমান খৰচ নপৰিব চাগে দামটো বেছি 90 চামথিং মান হয় তো আমি ইয়াতে এতিয়া ৰখোঁ তাই আহক চলাই পেলাই কেনেকুৱা লাগে কওক তাৰপিছত আমি ফিক্স কৰিম আৰু ক'ত গৈছে এইটো চাইডে গ'ল এখন বহুত ধুনীয়া লাগিছে চ' আমি এতিয়া ইয়াতে ৰখি আছোঁ আৰু ইয়াত পেপাৰ ৱৰ্কখিনি কৰি আছে তাইৰ নামতে লোৱা হৈছে বাকী গোটেইখিনি পেপাৰ কৰি আছে মই এইখিনি অলপ চাই দিলোঁ
স্কুটিখন আনিবলৈ গৈছে, ধুবলৈ গৈছে। তো এখন ধোৱা অনাৰ পিছতে আনিলে সকলোৱে মই চাবলৈ যাওঁ, বলক আপোনালোকক দেখোঁ। আমি ঘৰ পাই গ'লো। তো এতিয়া পূজা কৰিম। এয়া বাইকৰ কাম, স্কুটি এই ষ্টলত। সেইটো কি হয়, হেং মাৰি দিলে যে। য'ত লৈছে ল'ৰা উঠাই দিয়া, ল'ৰাই ছোৱালী উঠাই দিয়া বুলি ল'ৰা আছে, তেতিয়া অলপ কমপ্লেইন কৰিব দেই। হাই গাইজ, আমি আবেলি স্কুটিখন লৈ আহিলোঁ, পূজা চূজা কৰিলোঁ, আপোনালোকে দেখিলেই। আৰু তাত আমি ভিডিঅ'টো খতম নকৰি বা এণ্ড নকৰি আমি ভাবিলোঁ অলপ কণ্টিনিউ কৰোঁ, যিহেতু ৰাতি আকৌ এটা আমাৰ প্ৰগ্ৰাম আছে আৰু সেইটো খুব স্পেচিয়েল। যিহেতু আমি চুমচুম আৰু মই মানে স্কুটিত যাম আমি কাহিলীপাৰাত। মোৰ অতি মৰমৰ ভণ্টি ভানুপ্ৰিয়া, তাই ভাল গান গাই, চবেই জানে, জুবিনদাৰ লগত। ভানুপ্ৰিয়া এতিয়া গান ৰিলিজ হ'ব, আচুৰ্য বৰপাত্ৰৰ এটা গান তাই কভাৰ কৰিছে। গতিকে আজি সেই গীতটিৰ ৰিলিজ আছে, গতিকে আমাক মাতিছে, আমি তালৈ যাম। আৰু তাতে কি কি হয়, আচুৰ্যও আহিব চাগে, তো গোটেইখিনিকে লগ কৰাই দিম। গতিকে ভিডিঅ'টো চাই থাকিব আৰু এক্সাইটিং হ'ব। সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো আপুনি খতম নকৰি আৰু অলপ কণ্টিনিউ কৰোঁ আৰু চাই থাকোঁ ভিডিঅ'টো। মই অলৰেডি ৰেডি হ'লোঁ, চুমচুম ৰেডি হৈ আছে। এতিয়া আমি দুইজনী একেবাৰে স্কুটিত যাম আৰু গতিকে ভিডিঅ'টো চাই থাকিব, আমাৰ লগত থাকিব আৰু শেষলৈকে প্লিজ চাব। চ' আমি এতিয়া ওলালোঁ, মেডাম ৰেডি একেবাৰে হেলমেট চেলমেট পিন্ধি পেলাই। আমি এতিয়া ৰাইডত যাম। ইউ ডু নট নিড জিজু, এজ আই টল্ড ইউ। আৰু চবচে ফাইদেবল প্ৰেছ কাৰ্ড। কেইটা পাইছে? আঠটা 7:30 হৈ গ'ল। আমি ৰাতি ওলাম এতিয়া। অফিচৰ পাছ আছে আৰু তাইৰো এইবোৰ প্ৰেছ কাৰ্ডটো আছে। এজ ইউজুৱেল প্ৰব্লেম নাই, ধুনীয়াকৈ। আৰু তাতে যি যি ফান হয় চব দেখাই যাম, চ' ভিডিঅ'টো চাই থাকিব। জীৱনৰ ঘাট
তোৰ মনতে এটুপি সপোনে জাগি উঠিছে নীৰৱে অকলে তোৰ মনতে এটুপি সপোনে জাগি উঠিছে নীৰৱে অকলে কত শেষ নোহোৱা ৰাতিৰ বেজাৰ কত গীত নোগোৱা পক্ষীও হেৰাল কত ৰং বিয়পি সপোনো লুকাল ফাগুনৰ আচুৰত সপোনো হেৰাল तूने सपना दिखाया जगाया मुझे रातों में दबी दबी सांसों में खुशबू ले आए कभी जो न थी रातों में ऐसा मेरा दिल कहना था ऐसा ये हो गया बात तेरी है एक बार तुमको देखने को तरसूं कहता है ये मेरा बस एक बार तुमको देखने को तरसूं मानोरा के दिया बा হৃদয়তে বাজে মোৰ ৰুমঝুম ৰুমঝুম তারা যদি হোৱা না গোপনে কিনো ভাবিছে মনে বিষাদনে দেখা করে মদন হাসি
চা চলি আছে দীপাংকৰ মাত্ৰ আহিলে মানে চবেই ফ'ৰ্চ কৰি দীপাংকৰক মাতিলে গান শুনাই যাম চাই থাকিব Hey guys, আমি জাষ্ট আহি পালোঁ ঘৰ আৰু বহুত ৰাতিয়ে হ'ল আচলতে আমি দুজনীয়ে গৈছিলোঁ কিন্তু তাহাঁতে ইমান ইনচিষ্ট কৰিলে দীপাংকৰকো ফোন কৰি মাতিলে আচলতে এতিয়া ইমান এটা ধুনীয়া সন্ধিয়া আমি পাৰ কৰিলোঁ সকলোৱে গান গালোঁ আৰু আচুৰ্যই ইমান ধুনীয়া ধুনীয়া গান শুনালে সকলোখিনি আচলতে ভিডিঅ' বা ৰেকৰ্ড কৰা নহ'লে মানুহ বহুত আছিলে সেইকাৰণে যিখিনি পাৰোঁ মই অলপ অলপ ক্লিপ আপোনালোকৰ বাবে ৰেকৰ্ড কৰি দিলোঁ আৰু মানে নিজৰো এটা মেমৰি হিচাপে ৰাখি থ'বলৈ ট্ৰাই কৰিলোঁ যাতে পিছত আমি চাব পাৰোঁ ইমান ধুনীয়া ধুনীয়া গান গালোঁ চবেই আচলতে পুৰণা বহুত গান ওলালে আৰু সঁচাকৈ ভানুপ্ৰিয়ালৈ বহুত বহুত ধন্যবাদ তাই ইমান এটা ধুনীয়া গীত ৰিলিজ কৰিলে আচুৰ্যৰ এটা কভাৰ ৰিলিজ কৰিলে আৰু ভাল লাগিল বিৰাট ভাল লাগিল আৰু তাতে আজি স্কুটিও লোৱা হ'ল চুমচুমৰ আচলতে আজি দিনটো সঁচাকৈ মানে ভাল দিন বুলিয়ে ক'ব লাগিব ফাৰ্ষ্টতে আমি স্কুটি ল'বলৈ গ'লোঁ তাৰপিছত তালৈ গ'লোঁ আৰু ডিনাৰটো তাত আনপ্লেণ্ড আছিলে বা ডিনাৰো হৈ গ'ল ঠিকে আছে দিনটো একেবাৰে বঢ়িয়াকৈ গ'ল সেইকাৰণে ভাবিলোঁ আজি দিনটো আপোনালোকৰ লগত আমি শ্বেয়াৰ কৰি দিলোঁ আমি দিনটো যি কৰিলোঁ আপোনালোককো দেখালোঁ গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে আমাক প্লিজ জনাব আৰু ভিডিঅ'টো শেষলৈকে চাব ছাবস্ক্ৰাইব কৰি দিব প্লিজ চেনেলটো আৰু এতিয়ালৈকে ইমানখিনি আপোনালোকে মৰম দি আহিছে তাৰ কাৰণে বহুত 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 ধন্যবাদ আৰু আজিলৈ আহিছোঁ তেনেহ'লে গুড নাইট বাই বাই টেক কেয়াৰ